মই দেৱদাস কেনে আছা পাৰো? কালিও একেদৰে টিকটিকিয়া ৰঙা পিন্ধি ঘূৰি ফুৰিছিলা, চুলি মেলি আছিলা, কেৰাহীকৈ চাইছিলা মোৰ সপোনৰ আলিবাটত যে মই স্থিত প্ৰজ্ঞ হৈ থাকো কেনেকৈ। তামাম চিগাৰেট শেষ কৰি চাটবাক হৈছো, মদৰ বটল শেষ কৰি হৈছো মোৰ খয়াম ইয়ে দিল মাংগে মোৰ, আৰু তোমাৰ কাণসাৰ নাই, কেৱল জ্বলাই মাৰিছা। শপত খাইছো যি হাতেৰে তোমাক স্পৰ্শ কৰিছো, সেই হাতেৰে মই ছিঙা নাই গোলাপ। যি ওঁঠেৰে চুমা খাইছো তোমাক, সেই ওঁঠেৰে কৰা নাই অপলাপ। তোমাৰ দুচকুৰ উজ্জ্বলতাত মোৰ মৃত্যু হওক। এনেদৰে তুমি আঁতৰি গলে উন্মাদ পৃথিৱী অযুত বছৰ, এনেদৰে তুমি থৰ হৈ চকুৰ ফালে চালে পৃথিৱী চিৰকাল নিশ্চ। কেনে আছা বাৰু? এৰি থৈ আহিলা নেকি সৰল বিশ্বাসক শৈশৱৰ সমুদ্ৰত? পাহৰণিৰ ঢৌবোৰত এৰি দিলা নেকি গুণগুণ অন্তৰংগ হেঙুলীয়া আকাশক? মোহনীয় যৌৱনৰ নীল স্বপ্নক এৰি থৈ আহিলা কোনটো বসন্তৰ ডবল ষ্টপত? এনেদৰে তুমি মই ঘড়ীৰ বুৰঞ্জীত ধূসৰ স্বপ্ন হৈ যামনে? মই অসমৰ্থ কবি, তোমাৰ হিয়া ভগা বিননিৰ অৰ্থ নুবুজো। রই রই বাজে করবাত ভোগে ভাগরে স্কুল সুতির ঘণ্টা, একর একুল এডিম সেডিম্বা। কেনে আসা পারো? এয়া তোমার ওলা ফটো বুকুত বাঁধি এঢোক ফটিকা পান করো আর কান্দো তোমার সোঁৱৰণিৰে। কথা আছিল সেদিন আমি পালন কৰিম সেউজীয়া উৎসৱ, কথা আছিল, কথা আছিল বহুত কথা। কত কি মুখ গোমঠা এতিয়া গুঠি আছা নেকি অভিমানৰ চুৱেটাৰ? গম গম ৰঙা দুগালত লিখিছা নেকি চিঠিৰ আখৰ ৰাতি ৰাতি? আজি বৰ দুখ লাগি গল, মোৰ ভাল পোৱাৰ ষ্টেচনত তোমাৰ স্মৃতিৰ ৰেলগাড়ী এখন ঠিক নৰল। মদ খালে বুকুৰ বৰষুণত তিতি বৰ ভাল লাগে। মদ খাওঁ, দিয়া দিয়া শূন্যতাৰ গিলাচত বাকি দিয়া হেৰুৱাৰ হিৰণময় পাত্ৰৰ পৰা। তুমি সপোন আৰু ভাৱনাত ইমান আমনি কৰা।